হেল্ল' এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল পাখি বৰালৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভালে থাকিমেই, পূজাৰ বতৰ, পূজা চাব লাগিব যেতিয়াতো নিজে ভালে থাকিব লাগিবই, বেয়া হ'লেতো ক'ত পূজা চাব পাৰিম। আৰু ৰাস্তাৰে আহি থাকোঁতে দেখিলোঁ এটা লাইটিং ছিষ্টেমৰ আৰু ৰাস্তাতে একদম ফুল বনাইছে, লাভ বনাইছে, আকৌ পখিলা, চৰাই, ফুল মানে পদুম ফুলৰ বিভিন্ন কিবা কিবি ভাল লাগিলে এইটো চায়ো। আৰু ব'লকচোন ভিতৰতো এবাৰ চাওঁ কেনেকুৱানো বনাইছে ভিতৰতো। বাহিৰটো যিমান ভাল আছিল ভিতৰতো আৰুৱে ধুনীয়া। ইয়াতে মানে ফটো উঠিবলৈও দি দিছে একদম ধুনীয়াকৈ জেগা, আৰু ভিতৰতো ভালেই হ'ব। মানে এইটো মণ্ডপত একদম পূৰা চব লাইটিং ছিষ্টেমে আৰু ইয়াতকৈ বেলেগ একো নাই। আৰু এতিয়া ব'লকচোন বেলেগত চাওঁ কেনেকৈ বনাইছে। ৰাস্তাৰে আহি থাকোঁতে দেখিলোঁ শিৱ বাবা এজনে ওপৰত নৃত্য কৰি থকা। বাৰু এইবোৰ বাদ দিয়ক, এতিয়া ব'লকচোন কইনছেৰে বনোৱা মণ্ডপটো চাওঁ। এই মণ্ডপটো শনি মন্দিৰৰ ওচৰতে আছে নগাঁৱৰ। হয় দেই, বৰ সুন্দৰকৈ বনাইছে এই মণ্ডপটো। এই মণ্ডপটোত 1 টকীয়া আৰু 2 টকীয়া এইবোৰ চব, আৰু বাকী এই কইনছ টেম্পল বুলি যে লিখাটো দেখিছে সেইটো 10 টকীয়া, আৰু বেৰত থকাবোৰ চব 1 টকীয়া, 2 টকীয়া, 10 টকীয়া। আৰু এই ওপৰত যে দেখিছে মালাকেইডাল, এইকেইডালো বোলে পইচাৰে বনোৱা, 50 টকীয়া, 20 টকীয়া, 10 টকীয়া, 100 টকীয়া চব আছে। এইটো মন্দিৰ সঁচাই বৰ সুন্দৰকৈ বনাইছে দেই। এতিয়া যাম নগাঁৱৰ বেংগলী গাৰ্লছৰ ওচৰত বোলে একদম চৰাইৰ এটা মণ্ডপ বনাইছে। ব'লকচোন চাওঁ সেই মণ্ডপটো। হয় দেই, বৰ সুন্দৰকৈ এইটো মণ্ডপো বনাইছে। মানে ইটোতকৈ সিটো চৰা, ইটোতকৈ সিটো ভাল, সিটোতকৈ আকৌ এইটো ভাল। ব'লকচোন ইয়াৰ ভিতৰৰ মই ভাবিছিলোঁ যেন অকল বাহিৰটোহে চৰাই ডেক'ৰেশ্যন আছে, মানে এইকেইটা মণ্ডপৰ নিচিনা। মই ভাবিছিলোঁ যে ভিতৰত অকল মূৰ্তিটো থাকিব, কিন্তু নাই, ভিতৰততো আৰুৱে ধুনীয়া। মানে চব চৰাই, আৰু মানে চৰাইৰ মাত, আৰু চব ছাইডত চব চৰাইৰ বাহা, আৰু চব চৰাইৰে মানে এটা এটা ডেক'ৰেশ্যন কৰিছে। এতিয়া আমি গৈ আছোঁ নগাঁও ITI, তাত বোলে কিবা ৰাম মন্দিৰ বনাইছে। আৰু গৈ থাকোঁতে দেখিলোঁ এটা লাইটিঙৰ মৃত্যুঞ্জয় মন্দিৰ। ব'লকচোন কেনেকৈনো বনাইছে ৰাম মন্দিৰটো এবাৰ চাওঁ, ময়ো চাওঁ, আপোনালোকেও চাওক। এই মণ্ডপটো খুব সুন্দৰকৈ বনাইছে, আৰু এই মন্দিৰটো চাবলৈ যে ইমান মানুহ ভিৰ, মানে ইয়াত সোমাব নোৱাৰি। আৰু জমনি কথাটো হৈছে মানুহ এজনীৰ লগত কাজিয়াও হৈ গ'ল, মানে ভুল বুজাবুজি। আৰু যি কি নহওক, মানে ইমান ঠেলা হেঁচা, মানে কোনোমতে ভাগ্য ভাল সোমাই আহিব পাৰিলোঁ। আৰু এইটোত বিশেষ তেনেকুৱা একো নাই, ৰাম, লক্ষ্মণ আৰু সীতামাৰ মানে ফটো আছে, আৰু মণ্ডপটো ইমানেই বিশেষ নাই। আৰু আপোনালোকে জনাবচোন গোটেইকেইটা মণ্ডপ চাই কেনেকুৱা পালে। বিশেষ একো দেখুওৱা নাই, যিমানখিনি পাৰিছোঁ দেখাইছোঁ। আৰু মা দুৰ্গা দেৱীক লগ পাই আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদনো কিয় নল'ম, ইমান ঠেলা হেঁচা পাৰ কৰি আহিছোঁ যেতিয়াতো আশীৰ্বাদ ল'ব লাগিবই। আৰু আশীৰ্বাদ লৈ কৰি মণ্ডপৰ পৰা ওলাই আহিলোঁ। আৰু ওলাই আহি ছোৱালীবোৰৰ প্ৰিয় বস্তু এটা খাওঁ বোলো। মোৰো প্ৰিয় বাৰু, আপোনালোক কাৰ কাৰ প্ৰিয় জনাবচোন কমেণ্ট কৰি। ফুচকা, গতিকে ফুচকা খাই লওঁ। ফুচকা খাই আহি আমি পিজ্জা খাম বুলি আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলৰ নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মণ্ডপকেইটা চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই বাই।